মাৰি লওঁ ৰুল নম্বৰ 1 Yes, sir. ৰুল নম্বৰ 2 Yes, sir. ৰুল নম্বৰ 3 Yes, sir. ৰুল নম্বৰ 8 Sir, মোৰ 7 টো থাকি গ'ল। গোটেইকেইটা কি ৰেচা মই অকলে কৰিম নেকি জল্দি কেলে আছো সেইটো কথা নি ছাৰ তেনেহ'লে মই নাজানো নহয় কালি যে তোমালোকক হোমৱৰ্কটো কৰিব দিছিলোঁ কোনে কোনে কৰি আহিলা লৈ আহিবা বাকী কেতিয়া ৰাহুল কওকচোন কৰিলি নাই ছাৰ নাই কৰা কিয় কৰা নাই ছাৰ কিতাপ কিনি আনা নাই কাইলৈ কিতাপ কিনি লৈ আনিবি হয় তই আহিলে ছাৰ বহীখন থাকে তোৰ আহিব পাৰিছ বহীখন কেনেকৈ থাকিব বহীখন থাকি আহিলে মানুহটো থাকি আহিব নোৱাৰিলে দেৰি হৈ গ'লতো শুই গ'লো ৰাতিপুৱা ভৰাবলৈ পাহৰি থাকিলোঁ সময়হে পৰীক্ষালৈ মাজত কেইদিনমান বাকী আছে তই যদি এতিয়া লাংফাং কৰ পৰীক্ষা কেনেকৈ দিবি ছাৰ আৰু এনেকুৱা ভুল নকৰোঁ তোমাৰ বহীখন লৈ আছো ছাৰ মোৰ বহীখন নিগনিয়ে কুটি দিলে কি বহী তোৰ নিগনিয়ে কুটিলে তই কি ভঁৰালত থৈ দিয় নেকি পৰীক্ষাৰ বহীবোৰ ইমান চিকিউৰিটি দিয়াৰ পাছতো যদি গৰুৱে খাবলৈ পাইছে বহীখন নিগনিয়ে কুটাটো সাধাৰণ কথা মই নাই খোৱা নহয় নিগনিয়ে খালে বহীখন থেংক ইউ ভেৰি মাছ কি এতিয়া পিয়ৰ ষ্টাৰ্ট কৰিছোহে এইটো কি ছাৰ পাহৰি গ'লোঁ ছাৰ পেচাব কৰিব যাম যা ছাৰে গালিয়ে দিব নেকি ঘণ্টা 65 কিলোমিটাৰ যায় তেনে 3 ঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ তহঁতৰ ইমান দেৰি কিয় হয় ছাৰ মই হাল বাই আছোঁ ছাৰ মই কোনোবাই থকা সময় নেকি এতিয়া পৰীক্ষা দিনৰ পাছত পৰীক্ষাহে চাবি কাক চাবি এতিয়া যদি তহঁতে হাল বাই থাক কোৰ বাই থাক এতিয়া সদায় সদায় কৰি থাকিলে নহ'ব তহঁতৰ কিবা এটা আজি শাস্তি দিব লাগিব তাই কাণত ধৰ মই তহঁতৰ তাই নিজৰ কাণত ধৰিব কৈছোঁ ইজনে সিজনৰ নহয় নিজৰ কাণত ধৰ নিজে ৰ এইফালে ঘূৰ আঠুকাৰ কি হ'ল তহঁতক আঠুকাৰ লাগিব কৈছোঁ আঠুকাৰ মোৰ আছোঁ আজি মাষ্টৰ লগত ফেক্সালি কৰিব আহিছ নেকি যা আঠুকাৰ মাৰিব পাৰিম ছাৰ সোমোৱাৰ কাৰণে তহঁতক আঠুকাৰ দিব কৈছিল নহয় কি হ'ল ছাৰ আজিৰ পৰা আৰু বদমাচি নকৰোঁ ছাৰ নুপুৰীয়া শব্দটোৰ অৰ্থ কি শব্দটোৰ অৰ্থটো কি ইছ ৰাম হ'ব দে কাইলৈ ক'ম দেই আজিলৈ ছুটি বা আজি ছাৰ নহয় আজি তো আহিব Rule number 1 বেটান স্যার 2 get answer ছাৰ নুপুৰীয়া শব্দটোৰ অৰ্থটো কি ৰ আজি তাক শিক্ষা দি আছো
তই যে কলি নুতুৰে শব্দৰ অৰ্থটো ক'বলে তই আগতে কচোন নুতুৰে শব্দৰ স্পেলিংটো কি? NUTERE হা ঠেকচালি কৰিব আহিছ নি? হা তবলা ঠেকচালি কৰিব আহিছ নেকি? প্ৰিন্সিপালৰ ওচৰত গৈ তোৰ নামটো এতিয়া কাটি থৈ আহিব। এনেকুৱা নকৰিব আৰু নহ'লে মোৰ পুতুৰটো বেয়া হৈ যাব। আকৌ সেইটো কুকুৰটো কি আছে? ছাৰ ই কৈছে পুতু ছাৰ পুতু নহয় পুতু মানে ফিউচাৰটোৰ কথা কৈছে ই। হেল্ল' গাইজ Hello guys. যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকক তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল